আশা নিৰাশাৰ মাজত নিশা শুবলৈ গৈও আজি বহু দিনৰ পৰাই বিচনাতে উজাগৰি নিশা কটাইছে নিশান্তই। বহু সময়ত বিচনাত ইকাঠি সিকাঠি কৰি থকা নিশান্তই বেৰত আঁৰি থোৱা কেলেণ্ডাৰখনলৈ চাই চাইয়ে ভাবিলে, মাহটো যাবলৈ মাত্ৰ কেইটামান মুহূৰ্তহে বাকী। সৌসিদিনা মাত্ৰ নতুন বছৰটোৰ জানুৱাৰী মাহৰ 1 তাৰিখ পৰিছিলহে, আৰু আজি দিনবোৰ সময়বোৰ যে কেনেদৰে পাৰ হৈ যায়। সময়ৰ টিকনি আগফালে উৰে মামা জিলিকা জিলিকি। এনেই মনতে গুণগুণনে নিশান্তই গীত ফাঁকি। জীৱন বৰুৱা নিশান্তৰ দেউতাক। গোটেই জীৱন স্কুলৰ শিক্ষকতা কৰি অৱসৰ পোৱা আজি কেইবা বছৰ হ'ল। কেৱল পেঞ্চনৰ টকাকেইটাৰে পৰিয়ালটোক ধৰি ৰাখিব নোৱাৰা হৈছে নিশান্তৰ বুঢ়া বাপেকে। এপইচাও সাঁচতীয়া ধন নাই আজি জীৱন বৰুৱাৰ হাতত। স্কুলৰ চৰকাৰী চাকৰিৰ পৰা অৱসৰ পোৱা শিক্ষক এজনৰ হাতত সাঁচতীয়া ধনেই বা থাকিব ক'ৰ পৰা। পেঞ্চনৰ পাছত যিকেইটা প্ৰভিডেণ্ট ফাণ্ডৰ পইচা পাইছিল, তাকো নিশান্তই চাকৰি এটা পালে বিয়াখন পাতি দি বোৱাৰীক ৰাখিবলৈ ৰুম এটাৰ দৰকাৰ হ'ব বুলিয়েই পুৰণা ঘৰটোৰ লগলগাকৈ বেছ আহল বহলকৈ ৰুম এটা সাজোতেই শেষ হৈ গ'ল সকলো পইচা। বিচনাত পৰি ইকাঠি সিকাঠি কৰি থাকোঁতেই ৱাল ক্লকটোৱে নিশা 2 বজাৰ সংকেত দিলে। ৰাস্তাৰ কুকুৰজাকেও ভুকভুকনিয়েও নিশাটো অধিক জয়াল কৰি তুলিছে। অহাকালি নিশান্তই 30 বছৰ বয়সত ভৰি দিব। জীৱনৰ 30টা বছৰ পাৰ হ'বলৈহে হ'ল, অথচ এতিয়ালৈ কোনো সংস্থানৰে মুখ দেখা নাই সি। নিজৰ জীৱনৰ ওপৰত ধিক্কাৰ জন্মিল নিশান্তৰ। কিমান দিন আৰু কিমান দিন এনেদৰে বিকলাংগৰ দৰে বুঢ়া বাপেকৰ ধন খাই থাকিব নিশান্তই। আজি বহুদিন হৈ গ'ল নিশান্তই ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱা নাই। কাৰো লগতে কথা বতৰা নাপাতে সি আজিকালি তেনেদৰে। চুবুৰীটোৰ অতিকৈ আপোন আৰু স্কুলত পঢ়া দিনৰে পৰাই সকলো কামতেই সক্ৰিয় নিশান্তই আজি নিজকে সকলোৰে মাজত অসহায় আৰু বাৰুকৈয়ে অকলশৰীয়া অনুভৱ কৰে। যেতিয়া নেকি জানি বুজিও কোনোবাই তাক প্ৰশ্ন কৰে, কি হে নিশান্ত, কি কৰি আছা আজিকালি? এইবোৰ কথা ভাবি ভাবিয়ে তাৰ মূৰটো কেতিয়াবা আচন্দ্ৰাই কৰি যায়। কিমান যে সপোন ৰচিছিল কলেজত পঢ়ি থাকোঁতে সি, কিন্তু সপোনবোৰ জানো পূৰ হ'ব? কি কৰিব সি একোকে ভাবি নাপায়। অথচ চেষ্টাৰটো ক্ৰতি কৰা নাই নিশান্তই। কিমান যে এপ্লিকেশ্যন কৰিলে, কিমান যে ইণ্টাৰভিউ দিলে চৰকাৰী বেচৰকাৰী অফিচবোৰত। কথাবোৰ ভাবি ভাবি কেতিয়ানো তাৰ টোপনি আহিল সি গমকেই নাপালে। খিৰিকীয়েদি অহা পুৱাৰ সূৰুজৰ সোণোৱালী কিৰণ মুখমণ্ডলত পৰাত টোপনিৰ পৰা সাৰ পাই খপ জপকৈ উঠি বহিল নিশান্ত আৰু টেবুলৰ ওপৰত পৰি থকা ইণ্টাৰভিউৰ কলিং লেটাৰখন পুনৰ এবাৰ পঢ়ি চালে। হয়, আজিয়ে 1 তাৰিখ, আজিয়ে আছে ইণ্টাৰভিউ। আজি নিশান্তৰ জন্মদিনো, গতিকে আজিৰ দিনটো ভাল যেন লাগিছে তাৰ। জ্যোতিষীয়েও গণনা কৰি 30 বছৰ বয়সত সংস্থানৰ যোগ প্ৰবল বুলি কোৱা কথাষাৰেও নিশান্তৰ মনটোৰ দৃঢ়তা বাৰুকৈয়ে বৃদ্ধি কৰিলে। ৱাল ক্লকটোৰ ৰাতিপুৱা 9 বজাৰ সংকেত দিলে। 11 বজাত ইণ্টাৰভিউৰ ৰিপৰ্টিং টাইম। মুখমণ্ডলত লহপহকৈ গজি উঠা দাঢ়িকেইডাল পৰিপাটিকৈ ছাটাই কৰি খৰখেদাকৈ তৈয়াৰ হ'ল নিশান্ত আৰু এক সফল ইণ্টাৰভিউত অৱতীৰ্ণ হ'বলৈ ৰাজপথত খোজ ল'লে। আশাৰ ওপৰতেতো বৰ্তি আছে জীৱন।